Good morning. Good morning. কমল দাসৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈকে পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এই বেমাৰী গাৰে আৰু এয়া মই ৰাতিপুৱা সাৰ পাই আপোনালোকৰ ওচৰলৈকে এনেকৈ আহিছোঁ শুই বিচনাতে। এয়া যিহেতু মোৰ এক্সিডেণ্টৰ সেই অপাৰেশ্যনটো বাকী আছিল, হিপছৰ অপাৰেশ্যনটো হৈ গ'ল। হিপছৰ অপাৰেশ্যনটো হৈ গ'ল, আজি কিছুদিন হৈ গ'ল, চিলাই খোলা নাই এতিয়ালৈকে। তথাপি এনেকৈ দিনবিলাক কটাই আছোঁ আৰু বিচনাতে পৰি। গতিকে আজি কি কৰোঁ দিনটো দেখাই থাকিম আৰু সেইবোৰ। বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই, অলপ বিষবিলাক কমি আহিছে এতিয়া, বিষবিলাক নাই। মই দেখাই আছোঁ আপোনালোকক কেনেকুৱাকৈ বান্ধা থাকে যায়। এইখন ভৰি মোৰ ইয়াতে মেইন অপাৰেশ্যনটো, আৰু সেই ভৰিৰ তলতো হৈছে, আৰু এইখন বান্ধি থৈ দিয়ে, এনেকুৱাকৈ বান্ধি থৈ দিব লাগে ৰাতি শোৱাৰ টাইমত বান্ধি থৈ দিব লাগে। এইটো একচুৱেলি নীৰ কাৰণে, আঁঠুৰ হেৰিটোৰ কাৰণে দিছে, ৰাতি শোৱাৰ টাইমত বান্ধি থৈ দিব লাগে। কষ্ট হয় আৰু সেই তলপিনে সেনেকুৱাকৈ সেইবোৰ চিলাই খোলাই নাই এতিয়ালৈকে। ইয়াতেও আছে, চিলাই খোলাই নাই, চিলাই খুলিব আৰু এনেকৈ থৈ দিওঁ আৰু টুকটাককৈ দিনবিলাক কুল্লুককৈ দিনবিলাক কটাই আছোঁ। আৰু ভৰিখন এনেকুৱাকৈ মেলি থৈ দিব লাগে, মানে শুৱতে এনেকুৱাকৈ হিপ ৰিপ্লেচমেণ্টৰ এইটো বস্তু এই পজিশ্যনত থ'ব লাগে। আৰু এই বস্তুটো এইখন ভৰিটো কৰিব নোৱাৰোঁ। এইখন ভৰি এই বেণ্ডটো খুলিলেও মানে কি কয়, নি বেণ্ডটো এইখিনিৰ পৰা ইমানখিনিৰ পৰা বেছি কোচাব নোৱাৰি। এইটো যেনেকৈ কোচাই দিব লাগে, মানে কোচাব পাৰিম মই যদি ট্ৰাই কৰিম, কিন্তু মানা আছে, কিবা আছে এইবোৰ, হয়তো ডক্তৰৰ কথা। গতিকে চাই থাকক আৰু পিছলৈকে কি কৰোঁ দিনটোত কৈ আছোঁ। এইটো পজিশ্যনত বহিব লাগে, বহিলে এনেকৈ হালি পেলাই বহিব লাগে। চিধা বহাটো মানা আছে, কিছুদিনলৈকে চিধা বনাটো মানা আছে, যিহেতু মোৰ ইয়াতে হিপ ৰিপ্লেচমেণ্ট আছে। হিপ ৰিপ্লেচমেণ্টৰ কিবা আছে কিজানি এইবোৰ ৰুল, এনেকুৱাকৈ বহিব লাগে, ইমানখিনি ডিগ্ৰী বহিব লাগে, 60 ডিগ্ৰী হৈ পেলাই। আকৌ অলপ খোজ কাঢ়িব দিছে, এইখন লৈ পেলাই খোজ কাঢ়িব পৰা হৈছোঁ। এতিয়া আগতে মোৰ ভৰিখন এইখন চুটি আছিল, এতিয়া সমান হৈ গৈছে, এতিয়া সমানত পাতিব পাৰোঁ, সেইকাৰণে লেঙাৰাব নালাগে। এনেকৈ খোজ কাঢ়িব পাৰাও কিছু। এতিয়া এয়া মই মোৰ বডিৰ ৰাতিপুৱাই খালী পেটত, ফাষ্টিং বুলি কয়, খালী পেটত এতিয়া মই মোৰ চেনিটো জুখিম, মানে চুগাৰটো জুখিব লাগিলে মই টিপডাল এই গ্লুক'মিটাৰত এনেকুৱাকৈ সোমাই দিলোঁ। কাম কৰিছেনে? এইয়া কাম কৰি গৈছে। এতিয়া এইটো আহিছেনে? নাই অহা ভালকৈ, আৰু এবাৰ দিওঁ। এইবাৰ আহিছে, ওলাইছে কিছু তেজ। এয়া তেজে মেইন। ইয়াতে মই কিমান চেনি আছে এতিয়া গম পাই যাম। মোৰ চেনি চাব, এনেকুৱাকৈ এই চেনি কিমান হ'ল? 109 আছে, পাইছোঁ আজি। গতিকে ঠিকে আছে, নৰ্মেল আছে চেনি। হ'ব।
এয়া লাল পানী এই মানে এয়া হ'ল লাল চাহ জালুক দি লাল চাহ দিছে জালুক দি লাল চাহ খালে বোলে বিষবিলাক কমে এই আমাৰ হেৰি ৰুমিৰ অসমীয়া পাকঘৰত যে তেখেতৰ হাজবেণ্ডে মোক ফোন কৰি কৈছিল মনজিয়ে জালুক দি বোলে লাল চাহ খালে পূৰা জালুক দি বিলাক বিষবিলাক কাটে মনজিকো দেখাই দিবা এইটো মনজিৰ নামটো লৈ লৈছোঁ সেইকাৰণে মনজিয়ে মেইন মই এতিয়া অলপমান লাল চাহ খাওঁ ইনচুলিন লাগি আছে এইটো চেনি কমাবৰ কাৰণে মানে চুগাৰটো কণ্ট্ৰলত ৰাখিবৰ কাৰণে এই পেটত এনেকুৱাকৈ লগোৱা যায় এইটো এটা ইনচুলিন এয়া মোৰ খানা ৰাতিপুৱা ব্ৰেকফাষ্ট এয়া আটাৰ পুৰি হয় আটাৰ এইবোৰ আটাৰ আৰু আজি মই অলপ বেলেগ বস্তু খাম বহুদিনৰ মূৰত এয়া এগ ভুজিয়া কৰি খাম আটাৰ পুৰি দে আটাৰ গুড মৰ্ণিং আজি হ'ল 1 নৱেম্বৰ আৰু আজি মই কাটিম চিলাইটো দুসপ্তাহ হৈ গ'ল অপাৰেশ্যনৰ গতিকে আজি মোৰ চিলাই কটা যাব গতিকে আজি মোৰ চিলাইটো কাটি আহোঁ ৰাতিপুৱা উঠিলোঁ ৰাতিপুৱা হৈছে গতিকে চিলাইটো কাটি আহোঁ এম্বুলেঞ্চ আহি আছে চিলাইটো কাটি আহোঁ আজি আগত দেখি এটা লাগিব ইয়াতে মাজত ধৰিব লাগিব আগত খাই ধৰিব আগতে ইয়াতে কিবা লাগি আছে এইখিনিতে মাজৰখিনিত একেলগে আইডিয়া নাই মিলোচোন এইটো চাই কেনেকৈ দিবি জানা এৰিকে দিছা নাজানে না এৰি নিদিবি সমান হোৱা নাই অলপমান উঠাই পেলাই ৰাখা অলপমান উঠাই পেলাই ৰাখা এইয়া চিলাইবিলাক খুলিছিল আজিকালিতো ষ্টেপলাৰহে মাৰি দিয়ে এইবোৰ দেখিছেনে ফুটা ফুটা হৈ আছে এয়া এইখিনি ভৰিৰ হয় এয়া এইবোৰ খুলি দিছে এইবোৰৰ ইয়াতেও আছে এই ভৰিত ওপৰলৈকে এইবোৰ গোটেই চিলাই খুলি দিছে এইবোৰ চিলাই পৰি আছিল এইবোৰ চিলাই পৰি আছিল আজি খুলি দিছে এইবোৰ দেখিছে ফুটা ফুটা হৈ আছে আহি পাই গ'লোঁ হস্পিটালৰ পৰা এম্বুলেঞ্চতে গৈছিলোঁ এম্বুলেঞ্চতে আহিলোঁ আকৌ যিহেতু মই ষ্ট্ৰেইট হৈও বহিব মানা আছিল
আজি চিলাই খুলিলে চিলাইটো খুলিলে গতিকে দুইটা চিলাই খুলিলে দুইটা অপাৰেশ্যনতে য'ত হেৰি ৰিপ্লেচমেণ্ট হৈছিল কঁকালত আকৌ ভৰিৰ প্লেটখন ওলাইছিল দুইটাই চিলাই খুলিলে গতিকে ঠিক ঠাকে আছে মোটামুটি আৰু এমাহ পিছত মাতিছে মোক এমাহ পিছত মাতিছে এতিয়া আৰু যাব দৰকাৰ নাই যিহেতু মোৰ কোনো শ্বকেজ নাই বা একো বেয়া হোৱা নাই গতিকে এমাহ পিছতে মাতিছে আকৌ এটা ভাল লাগিল যে মই এইকেইদিন গোটেই ষ্ট্ৰেইট হৈ শুই আহিব লাগিছিল ওপৰ মুৱা কৈ পেলাই ভৰি দুখন মেলি পেলাই এইটো আকাৰত শুব লাগিছিল মানে ভৰি এনেকুৱা হ'ব নালাগিছিল হিপ ৰিপ্লেচমেণ্টত এইটো এটা কথা হয় এনেকুৱাকৈ ভৰি এনেকুৱাকৈ হ'ব নালাগিছিল আৰু এনেকুৱাকৈ ইকাটি হ'ব নোৱাৰে গতিকে এইবাৰ কিন্তু ভাল ছাইডত মই শুব পাৰিম ভাল ছাইড হৈ পেলাই নহ'লে গোটেই ৰাতিটো ষ্ট্ৰেইট হৈ শুই থকাটো বৰ বিৰক্তিজনক ষ্ট্ৰেইট হৈ পেলাই ভৰি দুখন মেলি পেলাই শুই থকাটো আকৌ মই বহিবও নোৱাৰিছিলোঁ বহিব পাৰিছিলোঁ মানে মানা আছিল হিপ ৰিপ্লেচমেণ্টত চিধা হৈ ষ্ট্ৰেইট হৈ বহাটো মানা আছে বেকাকৈ বহিব লাগে গতিকে 90 ডিগ্ৰী এংগলত বহিব নোৱাৰে গতিকে বেকাকৈ বহিব লাগে সেইটো এতিয়া হৈছে গতিকে মানে আৰু সপ্তাহে এটা উইকৰ মূৰে ডেভেলপ হৈ থাকে বস্তুটো গতিকে আৰু এমাহ পিছত মাতিছে গতিকে আৰু এমাহ পিছত কৈছে যে খোজকাঢ়ি আহিব পৰা হ'ব লাগিব ধুনীয়াকৈ গতিকে আজি চিলাইটো খুলিলোঁ অলপ শান্তি পাইছোঁ গতিকে ইয়াতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো যিখিনি আছিল দেখালোঁ এইকেইদিনৰ ধন্যবাদ